Tucker, hi, hi. Hi, 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 hi. Welcome, Tucker, hi, hi. Hi, 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 hi. আমার হরচক মুক্তি দিও, মুক্তি দিয়ক, মুক্তি দিয়ক। আমার হরচক মুক্তি দিও, মুক্তি দিয়ক, মুক্তি দিয়ক। বীর লাসিকেরা খুব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বীর লাসিকেরা খুব জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। নচলিব নচলিব, নচলিব। অসমীয়া নালাগিলে নচলিব নচলিব, নচলিব। অসমীয়া নালাগিলে নচলিব নচলিব, নচলিব। অসম জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ। অসম জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ। খিলঞ্জীয়া শক্তি জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ। খিলঞ্জীয়া শক্তি জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ। বিজেপি চৰকাৰ হাই হাই হাই, 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 হাই। বিজেপি চৰকাৰ হাই হাই হাই, 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 হাই। চলিব নচলিব, নচলিব। চলিব নচলিব, নচলিব। জিন্দাবাদ জিন্দাবাদ, জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। খিলঞ্জীয়া শক্তি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। খিলঞ্জীয়া শক্তি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বীর লাসিকেরা খুব জিন্দাবাদ। জিন্দাবাদ, জিন্দাবাদ। অসমীয়া দাদাগিৰি নচলিব, নচলিব, নচলিব। অসমীয়া দাদাগিৰি নচলিব। নচলিব, নচলিব। আজি বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত আমি এটা প্ৰতিবাদী মুক্তি দিয়ক, মুক্তি দিয়ক। অসমীয়া হুঁচিয়াৰ, আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ মাজেৰে জিন্দাবাদ। শান্তিমূলকভাৱে তথা গণতান্ত্ৰিক মাধ্যমেৰে আজি আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। কিয়নো বীৰ লাচিত সেনা অসমে আৰম্ভণিৰে পৰা জন্মদিনৰ পৰা আজি পৰ্যন্ততো খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এটা আপোচবিহীন সংগ্ৰামী ধাৰা অব্যাহত ৰাখিছে। এই আপোচবিহীন সংগ্ৰামী ধাৰাৰ ক্ষেত্ৰত চৰকাৰৰ নীতি নিয়মক, সংবিধানৰ নীতি নিয়মক সন্মান জনাই আমি গণতান্ত্ৰিক মাধ্যমেৰে কাম কৰি আহিছোঁ। কিন্তু সিদিনা অৰ্থাৎ ৩/৯/২০২২ তাৰিখৰ দিনাখন আমাৰ সংগ্ৰামী সতীৰ্থক গুৱাহাটী মহানগৰত ৪জন সংগ্ৰামী সতীৰ্থক যে বহিৰাগত বণিকে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ল'ৰাক অপদস্থ কৰাৰ ফলত তেওঁক বিনা স্বত্বে তেওঁলোকক কামৰ পৰা আঁতৰাই দিয়াৰ ক্ষেত্ৰত আমাৰ সৈনিকসকলে গৈ বুজা পৰাৰ মাধ্যমেৰে কি হ'ল গোটেই বিষয়টো জানিবৰ কাৰণে তেওঁলোকে ইচ্ছা কৰিছিল। তাৰপিছত সেই গোটেই বিষয়খিনিৰ পিছত আলোচনাৰ অন্তত কি কৰিছিলে, এটা সমাধান সূত্ৰ আগবঢ়াবৰ কাৰণে আমাৰ বীৰ লাচিত সেনা অসমৰ সংগ্ৰামী সতীৰ্থসকলে আলোচনাত মিলিত হৈছিলে। কিন্তু তাকে এটা বিপৰীত ৰূপ ধাৰণ কৰাই অসম চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে খিলঞ্জীয়াৰ পক্ষত আপোচবিহীনভাৱে মতামত আগবঢ়াই থকা বীৰ লাচিত সেনা অসমৰ সৈনিকসকলক গ্ৰেপ্তাৰ কৰি থৈছে ৪জনকৈ সৈনিক। গতিকে আমি আশা কৰিছোঁ অসম চৰকাৰে এই ষড়যন্ত্ৰমূলকভাৱে ৰাজনৈতিক যি চক্ৰান্ত চলাই খিলঞ্জীয়াক মুখ বন্ধ কৰাৰ যিটো ব্যৱস্থা হাতত লৈছে, ইয়াৰ পৰা তেওঁলোক আঁতৰি থাকক বুলি আমি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। তাৰ কাৰণে আজি আমি প্ৰতিবাদ জনাই এখন জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰকপত্ৰ দিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক এটা কথা আমি জনাব বিচাৰিছোঁ মুকলিকৈ, যি সময়ত চৰকাৰ গঠন কৰাৰ প্ৰাক মুহূৰ্তত ভোট বিচৰাৰ সময়ত ইতিহাস প্ৰসিদ্ধ যোৰহাট এলেকাত জিলা পুথিভঁৰালত তেওঁ ৫১ নং ভিত্তিবৰ্গৰ ওপৰত গুৰুত্ব প্ৰদান কৰি খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ সুৰক্ষাৰ কথা কৈ ভোট বিচাৰি আহিছিল। আজি কোনখন মুখেৰে খিলঞ্জীয়াৰ ক্ষেত্ৰত এটা আপোচবিহীন সংগ্ৰামী ধাৰা গণতান্ত্ৰিক মাধ্যমেৰে আগবঢ়োৱা আমাৰ বীৰ লাচিত সেনা অসমৰ সৈনিকসকলক তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে কৰায়ত্ব কৰি জেল হাতলৈ প্ৰেৰণ কৰিছে। আজি তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱক, এই ভণ্ডামীবিলাক তেওঁলোকে আঁতৰক। এই ভণ্ডামীবিলাকৰ প্ৰতি যদি তেওঁলোক আঁতৰ নহয়, অনাগত সময়ছোৱাত বীৰ লাচিত সেনা অসমে এই গণতান্ত্ৰিক মাধ্যমক নেওচি যদি কিছুমান জেগাত অগণতান্ত্ৰিক কাৰ্যসূচী লয়, তেতিয়াহ'লে বীৰ লাচিত সেনা অসমক জগৰীয়া নকৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। জয় খিলঞ্জীয়া শক্তি জিন্দাবাদ। আমি প্ৰতিটো সময়ত অসম চৰকাৰৰ সংবিধানখনক, ভাৰত চৰকাৰৰ সংবিধানখনক সন্মান জনাই আমি বিভিন্ন ধৰণৰ সময়ত খিলঞ্জীয়াৰ
স্বাৰ্থত আমি আপোচবিহীনভাৱে কাম কৰি আহিছোঁ আৰু সন্মানসূচকভাৱে অসম চৰকাৰক গৃহ বিভাগক আমি অনুৰোধ জনাই আহিছোঁ যে আমাৰ ক্ষেত্ৰত যদি ক'ৰবাত ভুল হৈছে আমাক দিহা পৰামৰ্শ দিয়ক, আলোচনাৰ মাধ্যমে আমাক সহযোগিতা কৰক। কিন্তু প্ৰতিটো ক্ষেত্ৰতে যদি আলোচনা কৰোঁতে যদি শান্তি প্ৰক্ৰিয়াটো আলোচনাৰ ক্ষেত্ৰত যদি তেওঁলোকে আপোনা আপুনি অশান্তিৰ সৃষ্টি কৰে, তেতিয়াহ'লে আমি বীৰ লাচিত সেনা অসমে অনাগত সময়ছোৱাত আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে আমি জংগী আন্দোলনতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় আই অসম।